নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্যতিমণি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছিল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ প্ৰথমটো ক্লাছ আৰম্ভ হোৱাৰ আগতে দেখিছেনে নেহাজনীৰ কাণ্ড। সকলো কথাতে খালি হহুৱাই থাকে এইজনী। শেষত 11 বাজিল আৰু আমাৰ ক্লাছো আৰম্ভ হ'ল। ক্লাছটোত উপস্থিত থাকি বিৰাটেই বেছি ভাল লাগিছিল। পিছে ক্লাছ কৰি উঠি আমাৰ হাৰাশাস্তিৰ সীমা নোহোৱা হৈছিল। আগৰ ভিডিঅ'ত যে কৈছিলোঁ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ কথা, সেই যে গছপুলি ৰোপণ কৰিছিলোঁ তাৰ আজি ফটো আপলোড কৰিব লাগে বোলে। ৰ'ব, এই খেলিমেলি দৃশ্যটো দেখিছেই নহয়, এইটোৱেই আছিল যোৱাকালিৰ দৃশ্য। যোৱাকালি অসমীয়া ৰোমান্টিক কমেডি শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং কৰিবলৈ গৈছিলোঁ। শ্বুটিঙৰ মাজত বৰষুণ জাক দি বতৰে আমাৰ লগত যিটোহে লুকা-ভাকু খেলিলে। শ্বুটিংভাগ পথাৰত কৰিছিলোঁ যে, বতৰৰ লগতে গৰু ছাগলীয়ে আমাৰ লগত লুকা-ভাকু খেলিছিল। বেছ হাঁহি ধেমালিৰে দিনটো পাৰ হৈছিল। বাৰু, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ